হেল্ল' বন্ধুসকল, ফেচবুকত এটা বৰ ডাঙৰ সমস্যা এটা দেখা দি থাকে। সেইটো হৈছে যেতিয়া আমি ফেচবুকত এটা ভিডিঅ' আপলোড কৰোঁ, 1 মিনিট হওক, 2 মিনিট হওক, 3 মিনিট হওক, 4 মিনিট হওক, এতিয়া ভিডিঅ'টো কি হৈ যায়, সৰু সৰু ভাগত ভাগ হৈ পিনি এক্সট্ৰাকৈ ৰিলছ বা অন্য সৰু সৰু ভিডিঅ' হিচাপে আপলোড হৈ গুচি যায়। মেইন ভিডিঅ'টো আপলোড হয়, তাৰ লগতে সৰু সৰু কিছুমান ভাগত ভাগ হৈ তেনেকৈও আপলোড হৈ গুচি যায়। আৰু তেনেকৈ কৰিলে কি হয়, আমাৰ যিটো মেইন ভিডিঅ' আছে সেই ভিডিঅ'টোত যিটো ভিউজ আহিব লাগে সেইটো আমি নাপাওঁ। ৰিলছ হৈ বা অন্য সৰু সৰু ভাগত ভিডিঅ'টো ভাগ হৈ আপলোড হৈ যোৱাৰ কাৰণে মানুহে চায়ো ভাল নাপায় মেইন কণ্টেণ্টটো। এতিয়া এইটো যদি আপোনালোকে নাইকিয়া কৰিব বিচাৰিছে, তেন্তে ফেচবুক ছেটিঙত এটা আপোনালোকে কাম কৰিব লাগিব। ফেচবুকত গৈ পিনি সেইটো কৰাৰ পিছতহে আপোনালোকে 1 মিনিটৰ ওপৰৰ যেতিয়া ভিডিঅ'বোৰ আপলোড কৰে, তেতিয়া সেইবিলাক ৰিলছ বা অন্য সৰু সৰু ভাগত ভাগ হৈ ফেচবুকত আপলোড হৈ নাযায়। মই আপোনালোকক এই ভিডিঅ'টোত ইয়াৰ বিষয়ে আপোনালোকক জনাম। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণলৈকে। ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে ফেচবুকটো খুলি ল'লে। এতিয়া ফেচবুকটো খুলি এটা ভিডিঅ' পষ্ট কৰিব লাগিব। আপোনালোকে পষ্টত টিপি দিলে ইয়াত পষ্ট ভিডিঅ' এটা আনি ল'ব, যিকোনো ভিডিঅ' আপোনালোকৰ ইচ্ছা অনুসৰি। মই এই ভিডিঅ'টো লৈছোঁ। এতিয়া ভিডিঅ'টো লোৱাৰ পিছত আপোনালোকে নেক্সটটো টিপি দিব। নেক্সটটো টিপাৰ পিছত আপোনালোকে তলত দেখিব এটা অপশ্যন আছে, এইটো ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম ইউৰ ভিডিঅ'। ইয়াত ক্লিক কৰি দিব। এইটো এতিয়া অন হৈ আছে। এইটো অফ কৰি দিলে আমাৰ যিটো আমি পষ্ট কৰিলে যিটো পষ্ট বা ভিডিঅ', সেইটো ভিডিঅ' শ্বৰ্ট ৰিলছলৈ কনভাৰ্ট হৈ যায়, সেইটো অন হৈ যাব। ইয়াৰ কাৰণে আপোনালোকে ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম ইউৰ ভিডিঅ' এইটো অফ কৰি দিব আৰু ছেভ কৰি দিব। এতিয়া ছেভ কৰি দিয়াৰ লগে লগে আপোনালোকে যদি এতিয়া পষ্টত কিবা ভিডিঅ' আপলোড কৰে, তেতিয়া সেই ভিডিঅ'বিলাক শ্বৰ্টাৰ ভিডিঅ'লৈ কনভাৰ্ট হৈ নাযায় বা শ্বৰ্ট ৰিললৈ কনভাৰ্ট হৈ নাযায়। এতিয়া আপোনালোকে শ্বেয়াৰ নাও কৰি দিব।